নবকুমাৰ স্বৰ্ণীয় উগ্ৰপন্থী ক'ৰ পৰা আহিছে তেওঁ আলফা হয় আলফাৰ পৰা আহিছে নবকুমাৰ স্বৰ্ণীয় উগ্ৰপন্থী কৰা নাই তেওঁৰ ওপৰত বহুত অভিযোগ আছে আৰু তেওঁ আজি এমপি হৈছে কিন্তু মই নবকুমাৰ স্বৰ্ণীয়া আপোনালোকে যদি চিনি পোৱা নাই আৰু তেওঁৰ ওপৰত অভিযোগ আছিলে সব আছিলে গতিকে তেওঁ উগ্ৰপন্থী হয় এইটো কেনেকৈ কি নবকুমাৰ স্বৰ্ণীয় উগ্ৰপন্থী হয় ক'ৰ পৰা আহিছে তেওঁ আলফা হয় আলফাৰ পৰা আহিছে আলফাৰ যিজন নামী হীৰা চৰণীয়া সেইটোৱে হ'ল নৱ স্বৰ্ণীয়া এলায়েন্সৰ ক্ষেত্ৰত এটা পাৰ্টিৰ লগত আমি মিলা মিছাকৈ আগবাঢ়ি যাবৰ কাৰণে ৰাজ্যসভাৰ বিপিএফ দলক যিটো আমাৰ মানে কোটা আছে সেই কোটাটো ইউপিপিএলক মানে এৰি দিয়া হ'ব বা তেওঁলোকক আমি দিম বুলি আমাৰ পৰা কোৱা হৈছে এই ক্ষেত্ৰত মোৰ ব্যক্তিগত কথা একো নাহে সেইটো দলীয় সিদ্ধান্ত আৰু মই ৰাজ্যসভাৰ এমপি আছো আৰু অহা আপোনাৰ 2020 চনৰ এপ্ৰিললৈকে আছো ইয়াৰ পিছত ৰাজ্যসভা এমপি কোনোবাই হৈ থাকিব লাগে বুলি নহয় ইয়াত আমি ৰাজনৈতিক মানে আমাৰ ভৱিষ্যত কিবাটো লৈ ফালে আমি কাক কেতিয়া ক'ত থম সেই হিচাপে আমি থৈ ফালে গুচি লৈ যাই থাকিম মানে ষ্ট্ৰেটেজিটো গতিকে তাত আৰু বেয়া পোৱা ভাল পোৱাৰ একো কথা নাহে 2-3-4টা মোৰ পাৰ্টিয়ে যদি আমি একলগ হওঁ যেনেকৈ আপোনাৰ লোকসভা নিৰ্বাচনত ইউপিপিএল আৰু বিপিএফৰ ভোট যদি আমি যোগ কৰোঁ তেতিয়া আমাৰ ভোট আপোনাৰ সে এবাউট মানে 70% হয় গতিকে ডেফিনেটলি ইউপিপিএল আৰু বিপিএফ যদি এক হয় আৰু আমাৰ আপোনাৰ কি কয় বিজেপি আছে এজিপি আছে তো ডেফিনেটলি তেতিয়া 2020 এপ্ৰিলত হ'বলগীয়া বিটিসি নিৰ্বাচনত নিশ্চিতভাৱে আমি এবসলিউট মানে মেজৰিটি ফুললি 2/3 মেজৰিটি আমি পাবলৈ সক্ষম হ'ম বা নবকুমাৰ স্বৰ্ণীয়া ডাঙৰীয়াই ডাইৰেক্টলি মানে জাতিগতভাৱে এটা সেন্টিমেন্ট ইমোশন আনিছে কিছু ফুল ব্যাখ্যা দি ফালে যেটো অৰ্থত হিটোত যদি তুমি মানে ডাইৰেক্টলি কিবা কৰিবলৈ যায় তেতিয়া সংঘাতৰ বাদে তোমাৰ একো নহয় গতিকে পলিটিক্যালি আমি সেই বস্তুটো ডিফিউজ কৰিব লাগিব আৰু ৰাজনৈতিক মানে পৰিৱেশটো তাত আমি এটা ষ্টেৰিঅটা আনিব লাগিব যাতে সমাজখনত মানে এক মানে কিবাটো তাত থাকে আৰু উন্নয়নমূলক কামকাজবিলাক হৈ থাকে কাৰণ তেওঁ তেনেকুৱা মিছলেড কৰিছে অনাবৰ মানুহৰ মাটিৰ অধিকাৰ নাই মাটিৰ অধিকাৰ ইমানে নাই আজিৰ যিসকল অনাবৰৰ নামত মাটি বাৰী আছে তেওঁলোকৰ মাটি বাৰী তেওঁলোকৰ